দেউতাৰ জানজনী ইমান যে চাপৰ মাক আমি সদায় কওঁ যে দেউতা ইমান ওখ তুমি কটীয়াজনীক কেনেকে ভাল পালে মায়ে হাঁহি কয় যে তোৰ দেউতা মোৰ কাৰণে বলিয়া আছে এইবিলাকতে বুজা হয় যে ধনী দুখীয়া কুলা বগা ওখ চাপৰ একোৱে মেটাৰ নকৰে কিন্তু এটা বস্তুত বৰ বেয়া লাগে দেউতা বহুত ওখ আছিলে আৰু আমি গোটেই কেইটা বহুত বেছি কটীয়া মানে আমি মাৰ ওপৰতহে গলো পিছে আজি মাক জীয়েক আমি দুয়ো ক'ত ওলালো আজি মা ডিউটিৰ পৰা অহাৰ সময়ত গাড়ীতে মাহীয়ে লগ পালে মাহীয়ে আকৌ কৈ পঠিয়ালে যে আজি তাইক লৈ আমাৰ ঘৰৰ ফালেকে আহিব মইতো ভালেই পালো কিয়নো তাত বহুত বেছি ফুলৰ বাগিচা আছে আৰু যিহেতু তোমালোকে ভালকৈ জানা যে মই ফুল বহুত বেছি ভাল পাওঁ সেইকাৰণে একো প্ৰশ্ন নুসুধাকে মাৰ লগত চিধাই ওলালো বিশ্বাস কৰিবা আমি গাঁৱত অহা আজি 2 বছৰ 3 বছৰে হ'ল কিন্তু মই কাৰো ঘৰলৈকে নাযাওঁ কোনো গমেই নাপায় যে মই ঘৰৰ ভিতৰতে সোমাই থাকো আজি বাছ ফুলৰ লোভত ওলাই আহিছে তালে গলো শাক পাচলি এগাল দি পঠিয়াইছে আৰু লগতে ফুলো লৈ আনিছে আহিয়ে মাকৈ বনালো এতিয়া খাই লওঁ দেই আজিলৈ